নমস্কাৰ বন্ধুসকল। আজি মই ৰাতিপুৱাই উঠি এটা দৃশ্য দেখা পালোঁ, যিটো দৃশ্য দেখা পাই খুব ভাল লাগিছে। চাওকচোন মৰ্ণিং ভিউটো কেনেকুৱা দেখাইছে, কিমান সুন্দৰ পৰিৱেশ এটা দেখাই আছে। চৰাই চিৰিকটিৰ মাত লগতে আপোনাৰ একদম ধুনীয়াকৈ এটা ভিউ ওলাই আহিছে, যিটো ভিউ নেকি আমি সদায় দেখা পাওঁ, বানপানী। আৰু বানপানী ক'বলৈ বুলি এইটো অঞ্চলত বহুত বানপানী দেখা যায়। তথাপি মানুহৰ মনত এটা আশাৰ বতৰা লৈ জীয়াই থাকে। মানুহে সদায় বানপানীৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত থাকে এই অঞ্চলৰ মানুহবিলাক, আৰু সেইমতে জীৱনটো অতিবাহিত কৰি আছে। নানান ঘাট প্ৰতিঘাটৰ মাজেৰে মানুহবিলাক বানপানীৰ লগত যুদ্ধ কৰি থকা দেখা যায়। আৰু তেওঁলোকৰ মনত এটাই ইচ্ছা, শান্তিৰে এমুঠি খাব পাৰে। কিন্তু দেখা যায় বানপানীয়ে বহুত ধ্বংসলীলা চলায় আৰু বহুতো মানুহৰ শস্য পাতি নষ্ট কৰা দেখা যায়। তথাপি মানুহবিলাকৰ মনত বহুত শান্তি, কাৰণ আমাৰ এইটো এলেকাত যিমান বানপানী হয়, হয়তো অসমৰ ভিতৰত বহুত কম জেগা আছে এনেকুৱা পানী হয়। এই চাওক, বহুত মানুহৰ খেতি পথাৰ বৰ্তমান পানীৰ তলত আছে। এইটো সম্ভৱতঃ আপোনাৰ মৰাপাট খেতি হ'ব চাগে। মই অলপ দূৰৰ পৰা দৃশ্যটো দেখাই আছোঁ আপোনালোকক। চাওক, ৰাতিপুৱাই মাছ মৰাত লাগি গ'ল আৰু, কাৰণ পানীৰ লগততো মাছৰ এটা সম্পৰ্ক আছেই, মানুহৰো এটা সম্পৰ্ক আছে। মাছটো মাৰিবই লাগিব। আৰু এতিয়া বহুত লোকেল মাছ ওলাই আছে হয়তো, সম্ভৱত সেইকাৰণে ৰাতিপুৱাই জাল লৈ উঠি আছে। আৰু চব কিমান ধুনীয়া দৃশ্য। এই সৰু সৰু ঘৰবিলাক দেখা পাই আছে, যিবিলাক হয়তো মাথাউৰিত মানুহবিলাক আশ্ৰয় লৈ আছে। খুব দুখৰ এটা বিষয়, খুব কষ্টত আছে মানুহবিলাক, খুব কষ্টত আছে। ইমান ধুনীয়া দৃশ্য চাওক বন্ধুসকল, ধুনীয়া ধুনীয়া দৃশ্য। ৰাতিপুৱাই উঠি দেখা পালোঁ আৰু ভাবিলোঁ মই এটা চমু ভিডিঅ' এটা বনাওঁ। এইবুলি বনাই আছোঁ, আপোনালোকেও অলপ নিৰীক্ষণ কৰিব। গাঁৱৰ মানুহ আৰু গাঁৱৰে দৃশ্য চাব লাগিব। আৰু খুব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইটো জেগা, খুব ধুনীয়া লাগিছে। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো অলপ হ'লেও চাব। যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।